হেল্ল' ভিউৱাৰ্ছ, আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ব্ৰেইন নিউ ভিডিঅ'লৈ। আৰু আজি যাবলৈ ওলাইছোঁ, এতিয়া গধূলি হ'ল। তো আজি যাবলৈ ওলাইছোঁ আমি লাচিত মৈদাম। তো আমি যাম, বা যাব, মই যাম, আৰু আমাৰ মাইনা যাব, মই যাম, বা যাব, আৰু ভিনদেউ যাব। তো আমিকেইটা যাওঁ। তো লাডুগড়ত আছে লাচিত মৈদাম, যিটো এটা বহুত ডাঙৰ, কিমান 100 কিমান ফুটৰ এটা লাচিতৰ এটা মূৰ্তি বনাইছে ন। তো তাতেই যাম। যাওঁতে দেৰি হ'ব, মানে একচুৱেলি ভিনদেউ অহা দেৰি হ'ল, আৰু তেওঁৰে গাড়ীখন লৈ যাবলৈ ওলাইছোঁ আমি। তো চাই থাকক ভিডিঅ'টো। তো এইফালে আহি গ'ল ভিনটি, আৰু এইফালে আমাৰ ভাগিনটো। মুনু ক'ত যোৱা? ফুফু এতিয়া এইফালে মুনু আহি গ'ল, মানে মোৰ ভাগিন, আৰু এইফালে বাই, আৰু এইফালে আমাৰ মাইনা। তো গৈ থাকোঁ। তৰালি ফুলা এটি মন। আমি আহি এতিয়া আপোনাৰ ঢেকীয়াখোৱা নামঘৰ পাইছোঁ, আৰু অকণমান আছে জাষ্ট লাডুগড় পাৰ হৈ আমি পাম। এইফালে আপোনাৰ ঢেকীয়াখোৱা নামঘৰ যাব পাৰে, বৰনামঘৰ, ঢেকীয়াখোৱা বৰনামঘৰ এইফালে দেখাই দিম। এইফালে ঢেকীয়াখোৱা বৰনামঘৰলৈ যায়, আৰু ঢেকীয়াখোৱা বৰনামঘৰ পাৰ হৈ আহি এইফালৰ পৰা যদি তিয়কৰ ফালৰ পৰা আহে, ঢেকীয়াখোৱা বৰনামঘৰ পাৰ হৈ আহি লাডুগড় চাৰিআলি পাব, আৰু লাডুগড় চাৰিআলি পাৰ হৈ লাচিত বৰফুকন মৈদামলৈ যোৱা ৰাস্তাটো আছে, লেফ্ট চাইড কৰিব সেইফালৰ পৰা আহিলে। তো এইফালে আপোনাৰ এইটো লাডুগড় চাৰিআলি বুলি কয়, এইটো লাডুগড় চাৰিআলি, এইটোৱে লাডুগড় চাৰিআলি, আৰু লাডুগড় চাৰিআলি পাৰ হৈ যাব লাগিব। অকণমান জাষ্ট আপোনাৰ 500 মিটাৰমান হ'ব। এইফালে লাডুগড় চাৰিআলি পাৰ হৈ আহি আপোনাৰ এইটো মলীয়াগাঁও তিনিআলি, তো মলীয়াগাঁও তিনিআলি বুলি কয়, যিটো লাচিত বৰফুকন মৈদামলৈ সোমাই যায়। এইটোৱে হৈছে সেই মলীয়াগাঁও তিনিআলি। এইফালে মলীয়াগাঁও তিনিআলি, এইটো আমি এইফালেদি সোমাই যাব লাগিব। তো ইয়াতে ৰখি আছোঁ। আৰু মোলো কি হ'ল তোমাৰ? কি হ'ল? ই বোলে চিপছ খায়, সেইটো কাৰণে অকণমান ৰখি দিছোঁ। এইফালে ভিনদেউ গৈছে চিপছ আনিবলৈ। মোনো লাখটকীয়া হাঁহিটো মাৰি দিয়া, মুনু লাখটকীয়া হাঁহিটো মাৰি দিয়া। এইটো আমাৰ মুনুৰ লাখটকীয়া হাঁহি। তোমাৰ নামটো কৈ দিয়া, আতিফ। তো এই মুনুৰ নাম আতিফ, মোৰ ভাগিনটোৰ নাম আতিফ। নামটো কি মুনু? আতিফ। আৰু মামীৰ নামটো কি? মাইনা। নামটো কি মামী? মাইনা। ঠিক আছে। এতিয়া আমি ফুফু গৈ আছোঁ ন। তুমি চাবাগে নাই? হাতী চাবা? ঠিক আছে। দুটা হাতী চাবা? ঠিক আছে। এইফালে মলীয়াগাঁও তিনিআলি এইটো ৰাস্তাটো সোমাই গৈ কাৰ ঘৰ পাই গম পায়নে? বেহাৰবাৰী আউটপোষ্টত আপোনালোকে দেখিছিলে সৰহ বুলি যিটো কেৰেক্টাৰ ওলাইছিলে বেহাৰবাৰী আউটপোষ্টত, তো সেই সৰহ ঘৰ এইটো ৰাস্তাতে হয়। অলপ আগত সৰহ ঘৰটো আছে। আঁকিবলে মন মনতে সজোৱা জীৱন ছবিখন সাজি ল'বলৈ যাকৈ সপোনৰে পৃথিৱী এখন জুখি চাবলৈ সন্মুখত আছে কত। তো আমি আহি পালোহি লাচিত মৈদাম হাইয়া। গৈ থাকোঁ। কিয় মানো? তো এইফালেতো এণ্ট্ৰি, টিকেট নালাগে টিকেট। তো এইফালে আগতে এইফালে এনেকৈ এণ্ট্ৰি হ'ব লাগে। তো এতিয়াও গেট খোলা আছে, এইফালেদি সোমাই যাম ব'ল। এইফালেদি সোমাই যাওঁ, একো নহয়, গেট খোলা আছে ন। এইফালেদি গেট খোলা আছে। দিনত আহিলে একচুৱেলি বেছি ধুনীয়াকৈ দেখি পায়, মানে দিনত আহিলে এইডোখৰ জেগা দিনত আহিলে বহুত ধুনীয়া লাগে, এইডোখৰ জেগা একচুৱেলি। আৰু পিছফালটো নাজানো, মানে এইখন এখন পাৰ্ক আছিলে আগতে। তো এইখন পাৰ্ক আছে, এইখন মানে একচুৱেলি পাৰ্ক আছিলে আগতে।
অকল যেতিয়ালৈকে মূৰ্তিটো নাছিলে মানে মূৰ্তিটো বনোৱা নাছিলে 100 কিমান ফুটৰ মূৰ্তিটো বনোৱা নাছিলে তেতিয়ালৈকে এইখন এখন পাৰ্কহে আছিল আৰু এতিয়া মূৰ্তিটো বনাইলে সেই পিছফালে আপোনালোকে দেখা নাই ওচৰলৈ গৈ দেখাম এইফালে জাতীয় বীৰ লাচিত বৰফুকনৰ মৈদাম এইফালে এইটো মৈদাম আৰু পিছফালে মূৰ্তিটো আছে আগতে এনেকুৱা সৰু মূৰ্তি এটা আছিলে সেইটো আগতে সৰু মূৰ্তিটো আছিলে সেইটো এতিয়া এইফালেদি এনেকৈ ছাইডেদি এই পিছফালে ডাঙৰ মূৰ্তিটো আছে এইফালে এইটো দেখিছে আপোনালোকে ডাঙৰ মূৰ্তিটো এইটো মানে আপোনাৰ দিনত আহিলে বেছি ধুনীয়াকৈ দেখি পায় আৰু ৰাতি মানে এতিয়া যিহেতু কনষ্ট্ৰাকশ্যনত আছে কামখিনি কমপ্লিট হোৱা নাই মানে গোটেইটো তো যেতিয়া কমপ্লিট হ'ব তেতিয়া লাইট চাইট দিব ভাল লাগিব তো এতিয়া লাইট চাইট দিয়া নাই ন বাকী এনেই পৰিৱেশটো বৰ ধুনীয়া এইফালে আৰু এইডোখৰৰ পৰা বন্ধ কৰি থোৱা আছে এইডোখৰৰ পৰা বন্ধ কৰি থোৱা আছে মানে সোমাব নিদিয়ে এতিয়া আৰু দিব আৰু অলপ দিন পাছত যেতিয়া মানে এইটো কমপ্লিট হৈ যাব আৰু এইফালে যে দুফালে দুটা ঘৰ বনি থকা দেখিছে আপোনালোকে মই অকণমান জুম কৰি দেখাই দিছোঁ এইফালে এটা এইটো আৰু এটা এইফালে এইটো এই দুটা ঘৰ একচুৱেলি মিউজিয়াম বনিব তো সেইটো কাৰণে বনাই থকা হৈছে আৰু কমপ্লিট হোৱা নাই এইফালে এনেকৈ টিং দি থোৱা আছে ইয়াৰ পৰা সোমাব নোৱাৰি আৰু বাকী পৰিৱেশটো বহুত ধুনীয়া দিনত এদিন আহিছিলোঁ তো দিনৰ ফটো মই আপোনালোকক লগাই দিছোঁ ছাইডতে চব দিনত আহিলে তেনেকুৱা লাগে উন্মাদ হৈ হেঁপাহ